এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৱে ভালে আছে আৰু মোৰ এটি আজি নতুন ভিডিঅ'লে আপোনালোক সকলোকে স্বাগতম জনাইছো। এয়া দেখিছেনে এযোৰ কাপোৰ আপোনালোকক মই দেখুৱাই আছো। এই কাপোৰযোৰ মই সৰস্বতী পূজাৰ বাবে মই নিজে ৰেডি কৰিছিলো, অৰ্থাৎ মই ফেব্ৰিক কৰিছিলো আৰু কাপোৰযোৰ মই কেনেকৈ ফেব্ৰিক কৰিলো আপোনালোকক অকমান থুলমূলকৈ দেখুৱাবলৈ বিচাৰিছো। যেহেতু সৰস্বতী পূজাৰ বতৰ আৰু সেই মোৰ ছোৱালীজনীয়ে ক'লে যে মা তুমি যদি এটা যদি হাঁহ বনোৱা অৰ্থাৎ স্ৱান তুমি যদি বনোৱা তেনেহ'লে তোমাৰ বহুত ভাল লাগিব, থিমটো মিলি যাব। আৰু সেই তাইৰ কথা মানি মই অকমান নেট সাৰ্চ কৰিলো, নেট সাৰ্চ কৰি মই এটি ধুনীয়া স্ৱানৰ ফটো পালোঁ আৰু পাই মই এয়া নিজে আঁকিবলৈ লৈছোঁ। আৰু এনেকৈ ভাবিলোঁ এইবাৰ মই এটি বেলেগ ধৰণৰ এটা মানে ইউনিক অকমান ডিজাইন এটা আনিম বুলিয়ে ভাবিলোঁ। আৰু এয়া চাওকচোন স্ৱানটো মই ইমান ধুনীয়াকৈ আঁকিছোঁ। মই ছবিত ইমান ভাল নহয়, তথাপিও নিজেই নাজানো কেতিয়া ইমান ধুনীয়া হৈ যায়। আৰু এয়া মই এতিয়া কাপোৰযোৰত মই আঁকিবলৈ লৈছোঁ। মই মোৰ ওচৰত হোৱাইট কাৰ্বন পেপাৰ নাছিল বাবে মই ব্লুতে কৰিছোঁ। অকণমান অস্পষ্ট হৈছে যদিও মই মিলাই ল'বলৈ পাৰিম। আৰু মই ব্লু কালাৰ লৈছোঁ, ব্লু কালাৰ এইবাবে লৈছোঁ মোৰ পিন্ধিবলৈ ইচ্ছা আছিলে আৰু ব্লুত মই হোৱাইট যিহেতু স্ৱানটো বনাম বুলি ভাবিছিলোঁ সেইবাবে মই ব্লু কালাৰ উজ্জ্বল হ'ব বুলি ভাবি পেলাই মই হাঁহজনী বনালোঁ। আৰু এয়া মই দুটা হোৱাইট কালাৰ কৰাৰ পিছত থাৰ্ড বাৰৰ মানে হোৱাইটটোত পাৰফেক্ট হৈছে। আৰু এতিয়া মই পদুম ফুল পাহৰ বাবে পিংক কালাৰ ইউজ কৰিম বুলি ভাবিছোঁ। পিংক কালাৰটো মই যিটো পিংক মানে ডিপ পিংক বিচাৰিছিলোঁ সেই পিংক কালাৰটো মই দোকানত নাপালোঁ, সেইবাবে মোৰ তাত ৰেড কালাৰ আছিলে আৰু ৰেড কালাৰ আৰু হোৱাইট কালাৰ মিলাই পেলাই মই পিংক কালাৰটো বনাই ল'লোঁ। কিন্তু পিংকটো ইয়াত আপুনি দেখিছে হট পিংক দেখিছে, কিন্তু হট পিংক নহয়, অকণমান ৰেডিছ হয়, অকণমান ৰঙা ৰঙাৰ নিচিনা এটা পিংক কালাৰ হয়। আৰু মই হাঁহজনীৰ ঠোঁটটো মই যিহেতু স্ৱানৰ ঠোঁটটো অকণমান অৰেঞ্জ কালাৰ থাকে, মোক মাইনাই ক'লে যে মা ৰেড কালাৰ নিদিবা, বস্তুটো ভাল নালাগিব আৰু তুমি অৰেঞ্জ কালাৰ দিয়া। আৰু সেইবাবে মই ঠোঁটটো অৰেঞ্জ কালাৰ দিছোঁ আৰু একেবাৰে স্ৱানজনীৰ নিচিনা দেখিছেনে? আৰু এতিয়া মই ভাবিলোঁ যিহেতু তিনিটা দিলোঁ মই চাদৰখনত আৰু বাকী মাজৰখিনি অকণমান খালী খালী লাগে, সেইবাবে মই আকৌ নেট চাৰ্চ কৰি অকণমান মই ফুল বিচাৰিলোঁ। ফুল বিচৰাত মই অকণমান মানে বেলেগ ডিজাইনৰ এটা পদুম ফুলৰ ডিজাইন এটা পালোঁ আৰু ভাবিলোঁ এইটোকে মই ৰাখোঁ, একেবাৰে মোৰ কাপোৰযোৰৰ লগত মানে মিলি যাব। আৰু সেইবাবে মই আঁকি ল'লোঁ। আঁকি লোৱাৰ পাছত মই এয়া অকণমান পাতলকৈ মানে এবাৰে মই হোৱাইট কালাৰ কৰিছোঁ, তাৰ পাছত মই পিংক কালাৰটো মই তাৰ ওপৰত কৰি লৈছোঁ। আৰু এতিয়া মই পাতকেইটা বনাবৰ কাৰণে মোক লাগে লাইট যিটো গ্ৰীণ কালাৰ, লাইট গ্ৰীণ কালাৰো মোৰ ওচৰত নাছিলে। আৰু যিটো গ্ৰীণ কালাৰ ডাৰ্ক গ্ৰীণটো মই দেখাই আছোঁ আপোনাক, সেই ডাৰ্ক গ্ৰীণটো তাত উজ্জ্বল নহ'ব যিহেতু কাপোৰযোৰ ব্লু হয়, গতিকে সদায় কণ্ট্ৰাষ্ট কৰিব লাগিব। কাপোৰযোৰ লওঁতে আপুনি সদায় ভাবিব কালাৰটো যাতে কণ্ট্ৰাষ্ট আহে, সেইবাবে আপুনি নিজে এটা আইডিয়া কৰি ল'ব। আৰু এইবোৰ আইডিয়া অৱশ্যে মই আপোনালোকক কৈহে আছোঁ, কিন্তু মোৰ নিজৰো আইডিয়া নাই, সম্পূৰ্ণ মই নিজৰ মগজুৰে এইবোৰ কৰি আছোঁ। কিন্তু ইয়াৰ মাজতো এটা কথা, নয়নমণি ক্ৰিয়েশ্যনৰ নয়নমণিয়ে কিন্তু মোক যথেষ্টখিনি সহায় কৰে। মই কেতিয়াবা মাজে মাজে তাইক মই হোৱাটছআপত মেছেজ কৰোঁ, কিবা কিবি ভুল হ'লে বা জানিবলগীয়া থাকিলে তাই সেইখিনি মোক কিন্তু হেল্প কৰে। ক'বলৈ গ'লে মই তাইৰ পৰাই চাই এইবোৰ শিকিছোঁ আৰু এয়া সেইবাবে তাইক মই ধন্যবাদ দিব লাগিব। আৰু এয়া মোৰ আল্টিমেটলি কাপোৰযোৰ ধুনীয়াকৈ হৈ গৈছে আৰু এতিয়া মই মেখেলাখন বনাব লাগিব। আৰু এতিয়া মেখেলাখন বনাবৰ কাৰণে মই ইয়াতে 4টাকৈ দিলোঁ আৰু ভাবিলোঁ মই বেছি মানে হেভি কৰি নিদিওঁ, কাৰণ বেয়া লাগিব। হাঁহ এজনীৰ ওপৰত আন এজনী হাঁহ হ'লে দেখিবলৈ অলপ মানে কিবা নিচিনা লাগে, সেইবাবে মই অকণমান মানে 4জনী দিলোঁ মিলাই পেলাই, যাতে মাজত ইমান বেছি ডিফাৰেঞ্চ নাথাকে। আৰু ছাইডত যিটো ফুল আঁকিছিলোঁ সেয়া মই ভাবিছিলোঁ গল্ডেনত দিম, কিন্তু গল্ডেনত ইমান উজ্জ্বল নোহোৱাৰ বাবে মই য়েল্ল' কালাৰ দিলোঁ। আৰু মই ইয়াতে আউটলাইনটো আঁকিবৰ কাৰণে 3D আউটলাইনাৰ ইউজ কৰিছোঁ গল্ডেন কালাৰৰ।
আৰু আউটলাইনখিনি আঁকি ল'লে মানে স্পষ্ট হয় আৰু লগতে মই কাপোৰযোৰ অকণমান গৰ্জিয়াছ কৰিম বুলি ভাবিছিলোঁ আৰু সেইবাবে মই 3D আউটলাইনাৰ ইউজ কৰিছোঁ গল্ডেন কালাৰৰ। ইয়াৰ ফলত আপোনাৰ কাপোৰযোৰ এটা বৰ ধুনীয়া মানে আউটলাইনখিনিত এটা শ্বাইনিং আহিব। গল্ডেনটো যেতিয়া শুকাই যাব খুব ধুনীয়া হ'ব। আৰু এনেকৈ মই কাপোৰযোৰ ৰেডি কৰি আছোঁ। তাৰপিছত এতিয়া কাপোৰযোৰ মোৰ প্ৰায় হৈ গৈছে। হৈ যোৱাৰ পিছত মই এতিয়া দহি গুঠিবলৈ লৈছোঁ। আজিকালি দহি গুঠাৰ নামত মই দোকানত খৰচা নকৰোঁ, ঘৰতে মই নিজে কৰি থাকোঁ। মোৰ কাপোৰ কেইযোৰত মই প্ৰেক্টিছ কৰাৰ নিচিনাও হ'ল, টকাকেইটা বচোৱাৰ নিচিনাও হ'ল। আৰু ক'বলৈ গ'লে এতিয়া মই 2-এযোৰমান কাপোৰৰ অৰ্ডাৰো পোৱা হৈছোঁ দহি গুঠিবৰ বাবে। চিনাকিখিনিক মই ওচৰত 2-এযোৰমান তেনেকৈ কৰি দিওঁ। ইমান বেছি মোৰ পাৰফেক্ট নহয়, মই নিজে নকওঁ, কাৰণ মই জাষ্ট শিকি আছোঁ। হয়তো আৰু কেইযোৰমান কৰাৰ পিছত মোৰ মানে পাৰফেক্ট হ'ব আৰু লাহে লাহে মণি গুঠাও মই শিকিম আৰু। কিন্তু এইখিনি নৰ্মেলখিনি মই হাতেৰে কৰোঁ আৰু যিখিনি মানুহে দেখিছে, যিসকলে দেখিছে ভাল হোৱা বুলিয়ে কৈছে। আৰু এয়া চাওক মোৰ চাদৰখনৰ কমপ্লিট লুক। অকণমান ঘনকৈ মই দহিখিনি দিছোঁ, মই ভাল পাওঁ। মোৰ নিজৰ কাপোৰখিনিৰ বাবে অলপ কষ্ট কৰি ঘন কৰিয়ে মই বনাওঁ। অলপ কিন্তু দেৰি লাগে আৰু কষ্টও হয়। আৰু এয়া চাওক ফাইনেল লুকটো মই আপোনালোকক দেখাই আছোঁ। এয়া দেখিছেনে, কাপোৰযোৰ পিন্ধি মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ। আৰু এই কাপোৰযোৰ যিহেতু মই ভাবিলোঁ ইয়াত মই হোৱাইট কালাৰ মই ব্লাউজ নলয়, এইবাৰ মই পিংক কালাৰৰ ব্লাউজ মই কণ্ট্ৰাষ্ট কৰি পিন্ধোঁ। কাৰণ এনেকুৱা মিক্স ছেটৰ যিবোৰ হেণ্ডলুমৰ কাপোৰ, এনেকুৱা কালাৰৰ কাপোৰবোৰ আহে, সেই কাপোৰৰ লগত সদায় কণ্ট্ৰাষ্ট ব্লাউজ মিলিলে খুব ভাল লাগে। আৰু এয়া চাওক কাপোৰযোৰ পিন্ধি মই আপোনালোকক দেখাইছোঁ। সকলোৱে কৈছে, যিসকলে দেখিছে ধুনীয়া লাগিছে কাপোৰযোৰ। আৰু আপুনিও ক'ব কেনেকুৱা লাগিছে কাপোৰযোৰ। মই ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, কাৰণ যিসকলে এনেকুৱা কাপোৰবোৰ চাবলৈ ভাল পায় তেওঁলোকে চাই হয়তো ভিডিঅ'টো ভাল পাব পাৰে, বা ভিডিঅ'টো চাই যদি অলপ আপোনালোকে উপকৃত হোৱা বুলি ভাবে তেনেহ'লে মোৰ এটা লাইক কৰি দিব যোৱাৰ সময়ত আৰু ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাম কেতিয়াবা এনেকৈ।